জনাইছো ইশান নিউজৰ দৰ্শকসকলক ইশান নিউজৰ ষ্টুডিঅ'ত মই সমীৰণ বৰঠকৰ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত লৈ আহিবলৈ যত্ন কৰিছো ৰাজ্যত পুনৰ বৃহৎ নিযুক্তি প্ৰক্ৰিয়া হোৱাৰ ইংগিত বহন কৰিছে 1 লাখ চাকৰিত অন্তৰ্ভুক্ত হ'ব আৰু অধিক পদ ৰাজ্যত অব্যাহত 1 লাখ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া আৰু পুনৰ আৰম্ভ হ'ব বৃহৎ নিযুক্তি প্ৰক্ৰিয়া আৰু 1 লাখ চাকৰিত অন্তৰ্ভুক্ত হ'ব আৰু অধিক পদ এই মুহূৰ্তৰ ডাঙৰ খবৰ আৰু আগষ্ট ছেপ্টেম্বৰত শিক্ষা বিভাগলৈ আহিব ভাল খবৰ আৰু আগষ্ট ছেপ্টেম্বৰত পুনৰ শিক্ষা বিভাগত বৃহৎ নিযুক্তি মঙলবাৰে ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে আৰু এই মুহূৰ্তত লৈ আহিবলৈ যত্ন কৰিছো আটাইতকৈ ডাঙৰ খবৰ কাৰণ ইংগিত বহন কৰিছে ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে ইংগিত বহন কৰিছে যে ৰাজ্যত অতি শীঘ্ৰেই পুনৰ নিযুক্তি প্ৰক্ৰিয়া হ'ব শিক্ষা বিভাগত খালি হ'ব বৃহৎ পৰিমাণৰ পদ আৰু 1 লাখ চাকৰিৰ যেহেতু নিয়োগৰ ক্ষেত্ৰখনত বা নিযুক্তি প্ৰক্ৰিয়াৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগেই হওক বা অন্যান্য বিভাগসমূহত ক্ৰমাগতভাৱে এটাৰ পিছত এটা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে ইতিমধ্যে স্বাস্থ্য বিভাগৰ কথা সকলোৱে অৱগত হৈছে যে বৃহৎ পৰিমাণৰ নিযুক্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে সমান্তৰালভাৱে শিক্ষা বিভাগত পুনৰ বৃহৎ নিযুক্তি হ'ব আৰু অতি শীঘ্ৰেই আগষ্ট আৰু ছেপ্টেম্বৰৰ ভিতৰত আমি এই মুহূৰ্তত জনাব বিচাৰিছো যে ৰাজ্যত অব্যাহত আছে 1 লাখ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া পুনৰ আৰম্ভ হ'ব বৃহৎ নিযুক্তি প্ৰক্ৰিয়া আৰু 1 লাখ চাকৰিত অন্তৰ্ভুক্ত হ'ব আৰু অধিক পদ আগষ্ট ছেপ্টেম্বৰত শিক্ষা বিভাগলৈ আহিব ভাল খবৰ আগষ্ট ছেপ্টেম্বৰত পুনৰ শিক্ষা বিভাগত বৃহৎ নিযুক্তি আৰু মঙলবাৰে ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে ভাষ্য আহি পৰিছে ভাষ্য শুনাম শিক্ষা বিভাগতে আগষ্ট মাহত 15 আগষ্ট আশে-পাশে আৰু ভাল খবৰ আহিব আৰু নিযুক্তি আহিব হয়তো ছেপ্টেম্বৰতো ভাল খবৰ আহিব তো এনেকৈ অবিৰতভাৱে আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম আৰু এই মিছনত সফলতাৰে আগবঢ়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই পুনৰবাৰ আজি এখন মঞ্চৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অভিনন্দনো মই জ্ঞাপন কৰিছোঁ সফলতাৰ কাৰণে শিক্ষা বিভাগতে আগষ্ট মাহত 15 আগষ্ট আশে-পাশে আৰু ভাল খবৰ আহিব আৰু নিযুক্তি আহিব হয়তো ছেপ্টেম্বৰতো ভাল খবৰ আহিব তো এনেকৈ অবিৰতভাৱে আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম আৰু এই মিছনত সফলতাৰে আগবঢ়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই পুনৰবাৰ আজি এখন মঞ্চৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অভিনন্দনো মই জ্ঞাপন কৰিছোঁ সফলতাৰ কাৰণে ইতিমধ্যে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এই সন্দৰ্ভত ইংগিত বহন কৰিছে পুনৰবাৰ ভাষ্য শুনাম সফলতাৰে আগবঢ়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই পুনৰবাৰ আজি এখন মঞ্চৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অভিনন্দনো মই জ্ঞাপন কৰিছোঁ সফলতাৰ কাৰণে শিক্ষা বিভাগতে আগষ্ট মাহত 15 আগষ্ট আশে-পাশে আৰু ভাল খবৰ আহিব আৰু নিযুক্তি আহিব হয়তো ছেপ্টেম্বৰতো ভাল খবৰ আহিব তো এনেকৈ অবিৰতভাৱে আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম আৰু এই মিছনত সফলতাৰে আগবঢ়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই পুনৰবাৰ আজি এখন মঞ্চৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অভিনন্দনো মই জ্ঞাপন কৰিছোঁ সফলতাৰ কাৰণে শিক্ষা বিভাগতে আগষ্ট মাহত 15 আগষ্ট আশে-পাশে আৰু ভাল খবৰ আহিব আৰু নিযুক্তি আহিব হয়তো ছেপ্টেম্বৰতো ভাল খবৰ আহিব তো এনেকৈ অবিৰতভাৱে আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম আৰু এই মিছনত সফলতাৰে আগবঢ়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই পুনৰবাৰ আজি এখন মঞ্চৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অভিনন্দনো মই জ্ঞাপন কৰিছোঁ সফলতাৰ কাৰণে আৰু এয়া আছিল ডক্টৰ ৰণোজ পেগুৰ মন্তব্য স্পষ্ট ৰূপত ঘোষণা কৰিছে যে আগষ্ট আৰু ছেপ্টেম্বৰ মাহত ৰাজ্যখনত বৃহৎ নিযুক্তি প্ৰক্ৰিয়া হ'ব ৰাজ্যত অব্যাহত আছে 1 লাখ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া
পুনৰ আৰম্ভ হ'ব বৃহৎ নিযুক্তি। আৰু 1 লাখ চাকৰিত অন্তৰ্ভুক্ত হ'ব আৰু অধিক পদ। আগষ্ট ছেপ্টেম্বৰত শিক্ষা বিভাগলৈ আহিব ভাল খবৰ। আৰু মঙলবাৰে ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগুৱে। আমি এই মুহূৰ্তত আন এটা কথা অনুজ্ঞাব বিচাৰিছোঁ, যিহেতু ৰাজ্যখনত শেহতীয়াভাৱে নিবনুৱাৰ বাবে ইটোৰ পিছত সিটো ভাল খবৰ অহা পৰিলক্ষিত হৈছে। আমি ক'ব বিচাৰিছোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ। শেহতীয়াভাৱে গত বৰ্ষৰ যিসমূহ নীতি আছিল বা নিবনুৱাসকলৰ কাৰণে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই প্ৰতিশ্ৰুতিৰ ভিত্তিত শেহতীয়াভাৱে ৰাজ্যৰ যিসমূহ প্ৰশাসনিক ক্ষেত্ৰ বা ইয়াৰ উপৰিও স্বাস্থ্য বিভাগত ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত কৰাৰ যি দিহা পৰামৰ্শ বা সেইসমূহৰ পৰ্যায় ইতিমধ্যে আৰম্ভ হৈছে। আৰু শিক্ষা বিভাগতো আগষ্ট ছেপ্টেম্বৰ মাহত পুনৰ নিযুক্তি প্ৰক্ৰিয়া হ'ব। আৰু আজি যিহেতু এক বৃহৎ নিযুক্তি প্ৰক্ৰিয়াৰ ব্যৱস্থা কাৰণে এখন বিশেষ নিযুক্তি বৈঠক অনুষ্ঠিত হৈছিল, সভা অনুষ্ঠিত হৈছিল। আৰু সেই সভাখনতেই ডাক্তৰ ৰনোজ পেগুৱে এটা বিশেষ মন্তব্য কৰিছিল। আৰু সেই মন্তব্যটো আছিল যে আগষ্ট আৰু ছেপ্টেম্বৰ মাহত বৃহৎ নিযুক্তি হ'ব, অৰ্থাৎ ইংগিত বহন কৰিছে। আৰু তেখেতে কৈছে যে ৰাজ্যখনত শিক্ষা বিভাগলৈ আহিব নতুন খবৰ, অৰ্থাৎ ভাল খবৰ আহিব। আৰু ভাল খবৰ অহাৰ যি ইংগিত প্ৰদান কৰিছে, অৰ্থাৎ নিযুক্তিৰ কথা উল্লেখ কৰিছে, তেখেতে স্পষ্ট ৰূপত কৈছে যে 1 লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰিব। আৰু তাৰ অংশ হিচাপে এই ব্যৱস্থা বুলি কৰা হৈছে। এই মুহূৰ্তত ভাষ্য শুনাম। অভিনন্দনময় শিক্ষা বিভাগতে আগষ্ট মাহত 15 আগষ্ট আশে পাশে আৰু ভাল খবৰ আহিব, আৰু নিযুক্তি আহিব, হয়তো ছেপ্টেম্বৰতো ভাল খবৰ আহিব। তো এনেকৈ অবিৰতভাৱে আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম। আৰু এই মিছনত সফলতাৰে আগবঢ়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই পুনৰবাৰ আজি এইখন মঞ্চৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে অভিনন্দনো মই জ্ঞাপন কৰিছোঁ সফলতাৰ কাৰণে। শিক্ষা বিভাগতে আগষ্ট মাহত 15 আগষ্ট আশে পাশে আৰু ভাল খবৰ আহিব, আৰু নিযুক্তি আহিব, হয়তো ছেপ্টেম্বৰতো ভাল খবৰ আহিব। তো এনেকৈ অবিৰতভাৱে আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম। আৰু এই মিছনত সফলতাৰে আগবঢ়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই পুনৰবাৰ আজি এইখন মঞ্চৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে অভিনন্দনো মই জ্ঞাপন কৰিছোঁ সফলতাৰ কাৰণে।